নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মোৰ শৈশৱৰ গাঁওখনত থকা মন্দিৰ এটালৈ। ইয়াতে আমি আজি সকলোৱে মিলি এখন শৰাই আগবঢ়াইছোঁ। এইটো হৈছে মন্দিৰৰ দৃশ্য। ইয়াতে এনেদৰে বহি নাম গাব পাৰি। ভিতৰলৈ সোমাইছোঁ। ভিতৰত আছে এটা পিতলৰ কৃষ্ণৰ মূৰ্তি। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া। ইয়াৰ চাৰিওফালৰ দৃশ্য কেনেকুৱা ধুনীয়া দৃশ্য। ইয়াৰ দূৰ দূৰণিলৈ মানুহৰ বসবাস নাই। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। এয়া মন্দিৰত মূৰ দুৱাইছোঁ। এয়া হৈছে খানাৰ যোগাৰ। ওচৰৰ মানুহখিনিক মাতিছোঁ যেতিয়া সকলোকে ভাত এসাঁজ খুৱাম বুলিও ভাবিলোঁ। শেষত এনেদৰে পৰিয়ালৰ লগত ফটো এখনি উঠি সকলোৰে মংগল কামনা কৰি ঘৰলৈ উভতিলোঁ।